ৱাহ মহাৰাজ ৱাহ। কথা জুবাইৰ আহমেদ লস্কৰ, কণ্ঠ ইক্ৰামুল হক। ৱাহ কি সুন্দৰ দৃশ্য আজিৰ দিনৰ। চৰকাৰী ধন আত্মসাৎ কৰি ৰাজপ্ৰসাদত শুই সময় কটোৱাবোৰ আজি চৰকাৰৰ আপোন হ'ল। আৰু আমিবোৰ দিন ৰাতি একাকাৰ কৰি ৰজাঘৰীয়া অন্ন যোগান ধৰি প্ৰকৃতিৰ ধ্বংস লীলাত পৰি ভূমিহীন হৈ আছো ফটা তিৰপালৰ তলত শুই। পাইছিলোঁ অকণমান মাটি, খাইছিলোঁ কোনোমতে খাটি খুটি। হঠাৎ আহিল সৰগ ভাঙি পৰদি খবৰ, মাটি অকণ বোলে এতিয়া মহাৰাজৰ। মহাৰাজে বোলে আদেশ দিলে, বাহিনীয়ে আহি হঠাৎ খেদিলে। হৃদয়ৰ আপোন ঘৰখন চকুৰ পলকতে চুৰমাৰ কৰি দিলে। ৱাহ মহাৰাজ ৱাহ। চেলুট আপোনাক আমি উচ্ছেদিত তৰফৰ পৰা। মাথো উচ্ছেদ কৰি এই দায়িত্ব সামৰিলে। এই ঠাণ্ডাৰ বতৰত কি হাল হ'ব আমাৰ কণমানি শিশুৰ এবাৰো নাভাবিলে। নিৰ্বাচনৰ সময়ত গাদীৰ লালসত আমাক ভূমিপুত্ৰ বুলিলে। নিৰ্বাচনৰ ভেটি পাৰ হৈ আপুনি শাসনৰ গাদীত বহিলে। আৰু শাসনৰ গাদীৰ ক্ষমতাত অন্ধ হৈ আপুনি এতিয়া ভূমিপুত্ৰকেই পাহৰিলে। আহিব আকৌ নিৰ্বাচন, এই প্ৰতাৰণা আমাৰ হিয়াৰ পৰা নহয় কেতিয়াও মোচন। আমি জানো কোনেও আমাৰ স্থায়ী সংস্থাপন নিবিচাৰে, কাৰণ ৰাজনৈতিক আহিলাৰ অন্ত পৰিব, গাদী দখল কঠিন হ'ব, ৰাজনৈতিক খেলখন মাৰ যাব। গতিকে এতিয়া আমি ৰাজনৈতিক খেলৰ ফুটবল, যিয়ে গাদীত বহে সিয়েই দিয়ে গ'ল। ধন্যবাদ।